গুড মৰ্নিং জনাইছোঁ সকলোকে বন্ধু বান্ধৱীসকল আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু এতিয়া গুড মৰ্নিং মানে ৰাতিপুৱা 11মান বাজিলেই। এতিয়া মই ল'ৰাটোক স্কুলত থৈ আহিলে আনিবলৈ যাবলৈ হ'ল। আৰু এইফালে যে দেখিছে ৱালখন, সেইখন ইগন'ৰ কৰিব। ইয়াত গোটেই ল'ৰাটোৱে ৱাটাৰ কালাৰ দি আঁকি পেলালে গোটেই ৱালখনত। এইফালে আপুনি চাব পাৰে গোটেই ৱালখনত অকণমান জেগাও বাকী নাই। যিডোখৰলৈকে মুঠতে ঢুকি পায় সেইডোখৰলৈকে ৱাটাৰ কালাৰ মাৰি দিলে। আৰু মনা কৰিব নোৱাৰি, মনা কৰিলে পূৰা কান্দে। তো সি সেইবোৰ কৰি ভাল পায় আৰু সেইবোৰ কৰি বিজি হৈ থাকে। তাৰপৰা আজি ৰাতিপুৱাৰ পৰা ইমানেই বেছিকৈ ইয়াত যে বৰষুণ দিছে, মানুহ মানে ওলাবলৈ চিন্তা কৰিবলগীয়া হৈছে। ল'ৰাটো স্কুলত থৈ আহিলোঁ, তাৰপৰা এতিয়া যাওঁ স্কুলৰ পৰা আনোগৈ। তাৰপৰা আজি মনটো অলপ বেয়াও হৈ আছে। ল'ৰাটো পৰি মেলি দুখ পালে, এনেকুৱা পৰি একদম ফুলি গ'ল পূৰা। ষ্টাডি টেবুলখনৰ পৰা পৰি গ'ল পটককৈ। তাক মনা কৰি আছিলোঁ নুঠিব, কিন্তু সি উঠি দিলে। তাৰপাছত ইয়াত দুখ পাইছে পূৰা ফুলি গ'ল। এতিয়া দৰৱ চৰব লগাই স্কুলত নি থৈ আহিছোঁ। আৰু এতিয়া যাওঁ স্কুলৰ পৰা আনোগৈ। তাৰ 12টাত ছুটি হয়। এতিয়া মই 11:30 বাজি যাওক আৰু তাৰপাছত মই আনিমগৈ। ইমানেই বেছিকৈ বৰষুণ দিছে মানে কাপোৰ চাপোৰ একো শুকোৱা নাই, একো কাম কৰিব মন নোযোৱা নিচিনা লাগিছে, এলেহুৱা নিচিনা লাগিছে। আৰু বৰষুণ দিলে আচলতে ঘৰবোৰ বৰ লেতেৰা হৈ থাকে। আৰু তাতে আমাৰ ৰাস্তা কাষৰ ঘৰ যে, গোটেই বোকা চোকা পানী চানী মানে চেণ্ডেলত চব আহে। আৰু মানে চেণ্ডেলযোৰ বাহিৰত থ'লেও লাভ নাই। ল'ৰাটোক এতিয়া স্কুলত থৈ আহি পটাপট ভাত চাত বনাই ল'লোঁ। তাৰপৰা মানে কি হয়, তাৰ গাটো ভাল নাথাকিলে মানে কি হয়, মোৰ মানে কৰিব মেলিব মন নাযায়, মনটো কিবা এটা দুখ লাগি থাকে। সেইকাৰণে স্কুললৈ গৈছিল যদিও মনটো বেয়া লাগি আছে। নপঠিয়াওঁ বুলি ভাবিছিলোঁ, কিন্তু কি হ'ল, তাতো এক্সাম পাবহি এতিয়া। আৰু স্কুল নগ'লে কি হয়, ল'ৰাটোৱে পঢ়িবলৈ ঘৰত মন নকৰে। সৰু হৈ আছে বাৰু, ইমান প্ৰেছাৰো দিব হোৱা নাই। তাৰ উপৰিও মানে সি এইকেইদিন স্কুল বন্ধকৈ গ'ল, কালি ক্ষতি হ'ল। তাৰপিছত আজি ভাবিলোঁ যে নাই, থৈয়ে আহোঁগৈ স্কুলত নি। সেইটো কাৰণে নি মেলি থৈ আহিলোঁগৈ। আৰু এতিয়া আনি লওঁগৈ, মানে অনাৰ পিছতহে অকণ মনটো শান্তি হ'ব, যেতিয়া লগত থাকে। আৰু নুশুনে নহয়, মানে উৎপাত কৰে যে, আৰু মানে ক'লেও নুশুনে। এতিয়া টেবুলখনত নুঠিবা কৈ আছোঁ, কিন্তু সি নুশুনিলে মোৰ কথা। সেইকাৰণে একদম দুখ পালে। তাৰপৰা কান্দি একদম অৱস্থা বেয়া, একদম ফুলি গ'ল। মইতো মানে চকুটোতে কিবা হোৱা বুলিয়ে ভাবিছিলোঁ। তাৰপাছত যেতিয়া চালোঁ তেতিয়া দেখিলোঁ যে চকুটোত নাই হোৱা, চকুটোৰ পৰা অলপ তলত হৈছে। তথাপিও সৰু ল'ৰা যেতিয়া, সি বহুত কষ্ট পাইছে। ৰাতি ভালকৈ শুবলৈও পৰা নাই। ৰাতি শুই থাকোঁতে মানে কি হৈছে, ভম্ভকা দি বকিছে, মোৰ বিষাইছে মা বুলি কৈ উঠিবলৈ কান্দিলে আকৌ শুই যায়। কিবা এটা মানে ভাল লগা নাই। আৰু এতিয়া কমিছে, অলপ বৰষুণটো কমিছে। তো এতিয়া লাহেকৈ যাওঁ আৰু ওলাই স্কুললৈ। হ'লেও কিনকিনীয়াকৈ পৰি আছে দেই, বৰষুণটো চিমচিমকৈ পৰি আছে। এতিয়া হ'লেও যাওঁ ওলাই, স্কুললৈতো নগ'লে নহ'ব। এইফালে বৰষুণটো দিয়ে আছে, যাওঁ তথাপিও আনিবলৈ স্কুলৰ পৰা। আৰু যদি স্কুলত যদি মই আগতীয়াকৈ গৈ ৰখি নাথাকোঁ, তো বহুত আমনি কৰি থাকে। এইফালে আমাৰ মায়ে চব্জি তব্জি কাটিছে আৰু এতিয়া খানা বনাবলৈ। একদম বেয়া গালি পাৰিছে, নাতিনীয়ে পৰাৰ কাৰণে মোক একদম পূৰা লৈ লৈছে। আৰু ভয়তে কোৱা নাছিলোঁ, তাৰপিছতে ধৰা পৰি গ'লোঁ। আৰু এতিয়া চব্জি কাটি আছে, এতিয়া মাছৰ আঞ্জা বনাব। এতিয়া এইফালে এইটো আমাৰ ঘৰৰ নতুন মেম্বাৰ আনিলে। আমাৰ ল'ৰাটোৱে খুব ভাল পায় এনেকুৱা চৰাইবোৰ। বৰ্তাকে এটা আনি দিলে তাক। এতিয়া দেখিছেনে কি দিছে তাক খাবলৈ? সি চচ খাইছিলে, এনেকৈ পিঠাৰ লগত চচ লগাই খাইছিলে, আৰু লগতে তাকো এটোপাল দি থৈ গৈছে চচ খাবলৈ। আৰু এইটো টিকলাটো দেখিছেনে কেনেকৈ খাইছে? তাৰ নাম চিক্কি। সি মতা নে মাইকী নাজানো দেই, কিন্তু আমাৰ ল'ৰাই হ'লে তাক ভণ্টি পাতি লৈছে আকৌ। এতিয়া স্কুললৈ যোৱাৰ আগত তাক ধুনীয়াকৈ আমাৰ ল'ৰাই কাৰ্টুন তাত ভৰাই থৈ গৈছে। আৰু মোক কৈ থৈ গৈছে যে মই যদি স্কুল যাওঁ মোৰ ভণ্টিজনী কোনে চাব? মই বোলো মই চাম যোৱা। তথাপিও সি মানে শান্তি মনেৰে যোৱা নাই। এতিয়া আহি চাগে তাকে বিচাৰিবহি নেকি লগালগ। আৰু যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টো ইউটিউবত চাই আছে, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ফেচবুকৰ পৰা এই ভিডিঅ'টো চাই আছে, তেনেহ'লে প্লিজ মোৰ পেজখন ফ'ল' কৰি দিব, যাতে আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ' আপোনালোকে পাই থাকে। আৰু ময়ো যাতে আগবাঢ়ি যাবলৈ উৎসাহ পাওঁ। নতুনকৈ আৰম্ভ কৰিছোঁ, যদি আপোনালোকে প্ৰেৰণা যোগায় তেনেহ'লে মনটো ভাল লাগিব নিশ্চয়। এই আহি দেহাৰ স্কুল পালোঁ। আজি অলপ দেৰিয়ে হৈ গ'ল, লগৰ এজনী বাটত দেখি দৌৰ মাৰি দেৰি হৈ গ'ল। আজি আহোঁতে মানে অলপ লেট হ'ল, 5 মিনিটমান বহি আছিলে। মই কান্দি আছে, বুজিছে নাই কেনেকৈ দুখ পালে একদম। নাই কন্দা, মই ভাবিলোঁ কি তুমি বহি থাকা নাই, কান্দি আছা আৰু মেমৰ ওচৰত স্কুলত বোলো কান্দি আছা আৰু দেহাতে। মোৰ মনটো বেয়া লাগি আছিলে নাই, তুমি দুখ পালা যে।
সেইটো কাৰণে বুজিয়ে গালি পাৰিলে নহয় মনটো কেনেকুৱা লাগিলে আৰু টিফিনত কি নিছিলা আজি কেক আৰু পপকৰ্ণটো লগত কেকটো মই পপকৰ্ণটো নাখালোঁ আজি স্কুলত পঢ়িলা নে নপঢ়িলোঁ এডোখৰ বিষাই যায় নিচাওঁ এডোখৰ দেখাই দিয়া এনেকৈ কলিজাটো আজিৰ পৰা তেনেকৈ নুঠিবা দে দেখা কেনেকৈ পৰিলা তুমি কৈ দিয়া আকৌ নিজে মই যে এইবোৰত আছিলোঁ যেন তেতিয়া পৰিলোঁ চকু লাগি গ'ল নাকৰ তাতে তুমিও কান্দিছিলা তুমি দুখ পালে মোৰ মনটো দুখ লাগে নহয় ময়ো কান্দি দিলোঁ সেইকাৰণে এতিয়া পটাপট স্কুলৰ কাপোৰকেইটা খুলি দিওঁ আৰু গৰম উঠি আহে যিহেতু স্কুলৰ পৰা আহোঁতে তাৰপৰা এতিয়া কাপোৰকেইটা খুলি কিবা এটা খাবলৈ দিওঁ সি বহি টিভি চাব আৰু মই তেতিয়ালৈকে ভাতকেইটা বনাই ল'মগৈ উৎপাত কৰি থাকে অনবৰতে সৰু ল'ৰা যিহেতু কাপোৰ খুলিবলৈও কান্দিকে ৰখি নাথাকে কিন্তু আজি ভাবিলোঁ গৰম যিহেতু পৰিছে বৰষুণ দিছে যদিও গৰমটো কমা নাই মই আকৌ প্ৰায় মেংগ' আনিলে মেংগ' শ্বেক বনাই খাওঁ আৰু মোৰ মানে এইটো ফেভৰেট হয় মেংগ' শ্বেক বনাই খোৱাটো মই আমটো কাটি কাটি খোৱাতকৈ শ্বেক বনাই খালে মই বেছি ভাল পাওঁ তো আজি আপোনালোকক দেখুৱাই আছোঁ তাৰ কাৰণে মই লৈ লৈছোঁ আম আৰু এয়া আমুল গ'ল্ডৰ গাখীৰ তো আপোনালোকে জানে মই আমুল তাজা বেছি বেয়া পাওঁ খাই মই আমুল গ'ল্ডটোৱে খাই ভাল পাওঁ আৰু চেনি লৈ ল'ব লাগিব তাৰপাছত অলপ পানী এড কৰিব আহক এতিয়া আমি কেনেকৈ বনাব লাগে প্ৰচেছটো দেখাই দিওঁ এতিয়া ধুনীয়াকৈ মই দেখিছেনে পাল্পখিনি উলিয়াই ল'লোঁ মেংগ' পাল্পখিনি আৰু এতিয়া মই ইয়াতে আমুল গ'ল্ডৰ গাখীৰটো এড কৰি দিম মেংগ' যিহেতু এটাই লৈছোঁ তাৰ কাৰণে মই আধা পেকেটমানহে এড কৰিম আৰু মই অকলেহে খাম যিহেতু এতিয়া এড কৰি দিলোঁ আধা পেকেট গাখীৰ ইয়াত আৰু তাৰপাছত এড কৰি দিব চেনি মই ইয়াত 2 চামুচ ডাঙৰকৈ দি দিম আৰু যদি মিঠাটো কমা ৰাখোঁ তেনেহ'লে আৰু অলপ দিম আপুনি নিজৰ সোৱাদ অনুসৰি দিব পাৰে যদি আপুনি মিঠা বেছিকৈ ভাল পায় তো বেছিকৈ চেনি দিব আৰু যদি মিঠাটো কমটি ভাল পায় তেনেহ'লে কমকৈ দিব মই ইয়াত আৰু 1 চামুচ দি দিছোঁ কিয়নো মোৰ আমটো ইমান মিঠা নাছিলে মই খাই চাইছিলোঁ অকণমান দেখিবলৈ আকৌ পূৰা মিঠা নিচিনা কিন্তু মিঠা নহয় আমটো ইমান আৰু যদি আপুনি ভাবে তেনেহ'লে অকণমান জাষ্ট লাইট অলপ পানী বেছি নহয় যাতে মানে মিশ্ৰণটো বেছি গাঢ় নহয় তাৰ বাবে অলপ পানী এড কৰি দিছোঁ ইয়াত দেখিছেনে হৈ গ'ল এতিয়া মই এইখিনি ধুনীয়াকৈ বন্ধ কৰি দিছোঁ আৰু এতিয়া মই মিক্সিত মাৰি দিম তাৰপাছত আপোনালোকৰ ৰিজাল্টটো দেখাই আছোঁ এতিয়া চাওক কি ধুনীয়াকৈ মিশ্ৰণটো বনি গ'ল আৰু এতিয়া আপুনি যদি ভাবে ইয়াতে অলপ আপুনি আইচ কিউবো এড কৰি দিব পাৰে যিহেতু মই বেছিকৈ ঠাণ্ডা নাখাওঁ সেইকাৰণে মই আইচ কিউব এড নকৰোঁ আৰু মোৰ ল'ৰাটোও খাব সেইটো কাৰণে মই ইয়াত ঠাণ্ডা নিদিওঁ কালাৰটো কেমেৰাত দেখিব অলপ বেলেগ আহিছে কিন্তু অৰিজিনেলি দেখিবলৈ বিৰাট ধুনীয়া হৈছে আৰু এতিয়া মই গ্লাছত উলিয়াই খাই দেখাম দেখিছেনে মই কাপত লৈ লৈছোঁ আৰু এতিয়া মই খাই লৈ ৰিজাল্টটো আপোনালোকক ক'ম চিৰিয়াছলি বহুত ধুনীয়া হৈছে আৰু যদি আপুনি বিচাৰে ইয়াতে আইচটো এড কৰি দিলে আৰু বেছি ধুনীয়া লাগে খাবলৈ আৰু লগতে ইলাইচি অলপো দিব পাৰে মই ইলাইচিটো খাওঁ বাৰু আজি পাহৰিলোঁ দিবলৈ তো আপোনালোকে ট্ৰাই কৰি চাব আৰু কেনেকুৱা লাগে জনাব আৰু এতিয়া সন্ধিয়াই হ'লগৈ ভিডিঅ'টো এতিয়াহে কণ্টিনিউ আকৌ কৰিছোঁ এয়া দেখিছেনে এফালে মই মেগীৰ পেকেট এটা বইল কৰিবলৈ কেৰাহীত পাতি দিছোঁ অলপ পানীৰ লগত আৰু অকণমান ৰিফাইন মিক্স কৰি দিছোঁ যাতে মেগীখিনি লাগি নধৰে আৰু আনফালে এতিয়া সিজি যোৱাৰ পিছত অন্য এটা পাত্ৰত এতিয়া মেগীখিনি উলিয়াই তাতে অলপ ওটছ দিলোঁ তাতে মেগীৰ যিটো মছলা আহে তাৰ মছলাটো এড কৰি দিলোঁ আৰু লগতে মই দিম সোৱাদ অনুসৰি নিমখ আপোনালোকে যিমান খায় সিমানটো দিব আৰু এতিয়া দিলোঁ অলপ হালধিৰ গুড়া তাৰ পাছতে দিম এতিয়া সৰু সৰুকৈ কাটি থোৱা পিঁয়াজ আৰু 2টা কণী তাতে ভাঙি দিব আৰু তাৰপিছতে মিশ্ৰণখিনি ফেটি পেলাব যেতিয়া মিশ্ৰণখিনি ফেটি হ'ব আনফালে গেছত এখন পেন গৰম কৰি থ'ব আৰু তাতে অলপ তেল আপুনি মিঠাতেলো ইউজ কৰিব পাৰে ৰিফাইন তেলো ইউজ কৰিব পাৰে অলপ তেল দি তাতে মিশ্ৰণটো অকণমান বহলাই দিব আৰু গল্ডেন ব্ৰাউন হোৱালৈকে এটা ছাইড সিজিবলৈ দিব আৰু তাৰ পাছত লুটিয়াই দিব লুটিয়াই দিয়াৰ পিছত যেতিয়া দেখিব মিশ্ৰণটো সিজি গৈছে খুব ধুনীয়া এটা কালাৰ আহিব আৰু মই এনেকৈ পৰিৱেশন কৰিলোঁ অলপ চচ টমেটো চচ আৰু চাহৰ লগত লাল চাহৰ লগত আৰু এতিয়া খাবলৈ দিওঁগৈ ল'ৰাটোক সি জনাই থাকিব কেনেকুৱা লাগিছে ধুনীয়া লাগিছে এইজনী হৈছে আকৌ আমাৰ প্ৰিন্সি আমাৰ দেহাৰ খুব মৰমৰ বা হয় তাইও দেহাক খুব মৰম কৰে আৰু তাইৰ লগত এতিয়া সি খেলি আছে
তাৰপাছত তাহাঁতি হোমৱৰ্ক কৰিব আৰু মোৰ দেখাই এতিয়া তাৰ চিক্কিৰ লগত খেলিছে চিক্কি বৰ অকণমানি সি কিন্তু ভয়ো কৰে তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি এটা উৎসাহ দিবলৈ নাপাহৰিব ধন্যবাদ